हेलो फ्रेंड्स नमस्कार। आज मैं आपनालोকক देखुवाम तियहर खार। एटू होइसे बुरा तियह। अवश्य मैं तियह गुटेइटू नबनाओ, यथेष्ट डांगर ए तियहटू। यार পৰা মই এটা জোখত কাটি লম আৰু এয়া হৈছে ভীমকলৰ বাকলি। ভীমকলৰ বাকলি মই পুৰি পেলাই খাৰ উলিয়াই লম। গেছ জ্বলাই লৈছো। এতিয়া মই এয়া ভীমকলৰ বাকলি কেটা গেছত পুৰি লম। আনফালে দি এটা বাটিত মই এগিলাস পানী দি লৈছো। গিলাসটো বহুত ডাঙৰ নহয়, এটা হিচাপৰ সৰু হয়। বাকলিটো একেবাৰে ছাই হৈ যাব নিদিব। এতিয়া এনেকে পানী দি দিব। এইখিনি এতিয়া অলপ সময় ৰাখি দিলে ইয়াতে ধুনিয়া খাৰ পানী ওলাই যাব। এয়া মই তিয়হটোৰ দুডখৰ কৰি পেলাই তাৰে এডখৰ ইয়াৰ ৰান্ধিবলৈ লৈছো। এডখৰতে সুন্দৰকৈ বাকলি গুচাই গুটিখিনি গুচাই লম। প্ৰথমতে মই কাটাৰ দি বাকলিখিনি গুচাই লম। মই ইয়াৰ আগত ভিডিও দিছো তিয়হৰ মাছৰ জোল, তিয়হ দি পেলাই মাছৰ জোল বনোৱা। আপোনালোকে চাব পাৰে মোৰ চেনেলত গৈ পেলাই। এতিয়া মই আপোনালোকক দেখাব খুজিছো এই যে গুটিখিনি আগৰ ভিডিওত মই দেখাইছো, তথাপি যিসকলে নাই দেখা নেদেখা সকলৰ বাবে আকৌ দেখাইছো। এই গুটিখিনি যদি আপোনালোকে কাটি দিলে ইয়াৰ এই কোমল অংশখিনি গুচি যাব। সেইবাবে এনেকে হাতেৰে টানি দিলে ধুনীয়াকে গুটিখিনি ওলাই আহিব। কটাৰীৰে বা চামুচেৰে যদি টানে তেতিয়া কি হয়, এই কোমল কোমল এই অংশখিনি গুচি আহে, তেতিয়া ইয়াৰ সোৱাদটো কমি যায়। এইখিনি এয়া চব হাতেৰে গুচাই দিয়াৰ কাৰণে কেৱল মাত্ৰ গুটিখিনিহে গুচ খাইছে। এয়া এনেকৈ লৈ আৰু হাতটো অকণমান এনেকৈ ল'ব, তেতিয়া য'তে ত'তে চিটিকনি নপৰে। এয়া চাওকচোন, মই কেৱল খাৰেই নবনাওঁ, কি কৰিম জানেনে? এই যিখিনি গুটিখিনি এইখিনি মই বেলেগ কৰি ল'লোঁ। লৈ পেলাই এখন খবৰ কাগজত এইধৰণে সানি দিম। খবৰ কাগজখনত সানি দিলে কি হ'ব, ইয়াত থকা পানীখিনি শুকাই যাব। যিহেতু ইয়াত তিয়হৰ পানী দেখিছেনে, শুকাই যাব আৰু তিয়হৰ গুটিকেইটা সুন্দৰকৈ শুকাব। আৰু সময়ত মই গুটি যেতিয়া সিঁচিবৰ হয় তেতিয়া এই তিয়হৰ গুটিয়ে সিঁচিব পাৰিম। এইটো এটা গৃহিণী টিপছ। আমি গৃহিণীসকলে যেতিয়া এনেকুৱা ধৰণে কিবা কিবি ৰান্ধিলে যেতিয়া বুঢ়া গুটি ওলায়, ধৰক বেঙেনা গুটি, তিয়হৰ গুটি, তিতাকেৰেলা গুটি, এই গুটিবোৰ আমি থৈ দিব পাৰোঁ। থৈ দি আজিকালিতো সকলোৱে জানেই যে যিবিলাক মাছ আহে, যিবোৰ কাৰ্টুনবিলাক, যিবিলাক মাছ অহা যিবোৰ বাকচবিলাক, সেইবিলাকত সকলোৱে খেতি কৰে, ধৰক চটৰ ওপৰতো কৰে। আৰু মোৰতো হেৰিত পাবই, আপোনালোকে মোৰ চেনেলত পাব, নতুবা মোৰতো মোৰতো ফেচবুক পেজ যিটো আছে, পেজটোত মই সুন্দৰকৈ দিয়া আছে। এই গুটিখিনি আপুনি
খেতি কৰিব পাৰিব ধৰি লওক ইয়াৰ পৰা যদি আমাৰ কেনেবাকৈ দুজোপাও যদি তিয়ঁহ ওলায় আমি যদি জেং অকণমান দি থৈ দিওঁ আমাৰ ঘৰত খাব পৰাকৈ সুন্দৰকৈ তিয়ঁহকেইটা ওলাই যাব মই সাধাৰণতে এনেকৈ ধৰণে ইটো সিটো খেতি কৰি থাকোঁ ধৰক কিবা গুটি যদি থাকে কোনোবা জেগাত সিঁচি দিওঁ তাতে পুলি ওলায় কোমোৰা হওক লাও বিশেষকৈ নহয় বাৰু কোমোৰা গুটি দিওঁ তিতা কেৰেলা দিওঁ বেঙেনা দিওঁ এনেকুৱা ধৰণে এইবিলাক গুটিৰে ধৰক সিঁচি পেলাই পুলি ওলায় আৰু তেতিয়া ঘৰত খাবৰ কাৰণে মোটামুটি ঘৰত খাবৰ কাৰণে ওলায় এয়া ধুনীয়াকৈ কাগজখনে সৈতে ৰ'দত দি দিম আৰু যেতিয়া শুকাব তেতিয়া সামৰি ৰাখিম আৰু সময়ত যেতিয়া তিয়ঁহ গুটি দিব হয় তেতিয়া তিয়ঁহ গুটি সিঁচি দিম এয়া তিয়ঁহখিনিৰ সুন্দৰকৈ বাকলি গুচাই হৈ গ'ল আৰু এয়া চাওক খুব কোমল কোমল যিখিনি অংশ এইখিনি এয়া ৰৈ গৈছে আৰু তিয়ঁহ কটাৰ আগতে সদায় ধুই ল'ব কটাৰ পিছত নুধুব তিয়ঁহৰ মই এই কথাটো আগৰ ভিডিঅ'টো কৈছোঁ তিয়ঁহৰ আচলতে যিটো এটা গুণ থাকে বৰ ভাল লাগে সেই গুণটোৰ কাৰণে খাবলৈ আৰু সোৱাদটো কমি যায় যদি আপুনি কাটাৰ পিছত ধুৱে তিয়ঁহৰ সোৱাদটো কমি যায় আৰু ইয়াৰ চেণ্টটো কমি যায় সেইবাবে কাটাৰ পিছত তিয়ঁহ কেতিয়াও নুধুব এয়া গোটেইটো গুচাই লোৱা হ'ল যদিও মই এফাল ল'ম বুলি কৈছিলোঁ তথাপি হয়তো ইয়াতকৈ মোৰ প্ৰয়োজন হ'লে আৰু ল'ব পাৰোঁ এতিয়া তেতিয়াহ'লে মই এটা জোখত তিয়ঁহখিনি কাটি লওঁ এয়া মই তিয়ঁহখিনি কাটি ল'লোঁ তাৰে ধৰক যিটো তিয়ঁহ আছিলে তাৰ পৰা এই দুডোখৰ থাকি গ'ল কাৰণ ইয়াত খাৰ দিয়াৰ লগে লগে কমি যাব আৰু ইয়াত আছে কেইটামান মই এক মুঠিমান মগু দাইল তিয়াই ৰাখিছিলোঁ ইয়াত মই মগু দাইল দিছোঁ মগু দাইলৰ বদলি আপোনালোকে বুট দাইলো দিব পাৰে বা কেতিয়াবা মগু দাইল দিব পাৰে মগু মাহ দিব পাৰে বা তাৰ লগত কেইটামান বুট দি দিব পাৰে তেতিয়াও বহুত ভাল লাগে খাবলৈ আৰু আজি মই বুটো দিয়া নাই বা বুট দাইলো দিয়া নাই মই কেৱল মগু দাইল কেইটামানহে তিয়াই থোৱা আছিলে সেয়া দিছোঁ আৰু ইয়াত কোনো মই আলু চালু একো নাই দিয়া আৰু এয়া আদা আৰু নহৰু মিহিকৈ কাটি ৰাখিছোঁ আৰু লগত তেজপাত আছে আৰু এটা জলকীয়া আছে আৰু খাৰ পানীখিনি এয়া সুন্দৰকৈ খাৰ ওলালে এতিয়া এইখিনি মই এটা বাটিত চেকি ল'ম এইখিনি অলপ সময় ৰাখি দিয়াৰ পিছত ইয়াত ছাই নিচিনা যিকণ থাকিব তললৈ গুচি যাব আৰু আমি ওপৰে ওপৰে খাৰ পানীখিনি দিব পাৰিম কেৰাহী গৰম হৈ আছে তাতে মই এয়া মিঠাতেল দিছোঁ তেল গৰম হ'ল আদা নহৰুখিনি এতিয়া ইয়াতে অকণমান দি ভাজি ল'ম ভাল ধৰণে ভাজ খালে সেইখিনি এয়া তাতে তিয়ঁহখিনি দি দিছোঁ খাৰখিনিৰ আন্দাজ মতে মানে ধৰক ভাজিখনৰ আন্দাজ মতে মই নিমখ দিলোঁ নিমখটো কিন্তু বহুত বেছি নিদিব কাৰণ খাৰত অকণমান নিমখৰ ভাৱ এটা থাকেই আৰু খাৰ দিয়াৰ লগে লগে পাচলিখিনি একদম কমি যায় গতিকে নিমখটো পটককৈ বেছিকৈ যোৱাৰ চান্স থাকে আৰু হালধি আচলতে খাৰ ৰান্ধিলে মানে হালধি নিদিয়ে সেইটো সকলোৱে জানে তথাপি ইচ্ছা কৰিলে দিব পাৰে কিন্তু হালধি দিলে মানে কি হয় খাৰত যেতিয়া হালধি দিয়া হয় হালধি দিয়াৰ পিছত তাত যদি খাৰ পৰে তেতিয়াহ'লে সেই হালধিৰ ৰংটো ৰঙচুৱা হৈ যায় মানে ৰঙা নিচিনা হৈ যায় আৰু সেইবাবে খাৰত হালধি নিদিয়ে কিন্তু এতিয়া আমি ধৰক মই কিছুমান ৰান্ধো ধৰক বৰকচু ৰান্ধো কেতিয়াবা খাৰ দি পেলাই যেতিয়া বৰকচু খাৰ দি ৰান্ধো তেতিয়া কিন্তু তাত মই হালধি ব্যৱহাৰ কৰোঁ তেতিয়া মানে কালাৰটো বহুত ধুনীয়া হয় আৰু এতিয়া আপুনি এই তিয়ঁহৰ এই ভাজিখনতো আপোনালোকে খাৰ দিব পাৰে খাৰ দিলে এটা কালাৰ হ'ব আৰু খাৰ নিদিলে মানে এটা কালাৰ হ'ব গেছটো মই মিডিয়াম ফ্লেমত দি অলপ ঢাকি দিছোঁ
আৰু অকণমান সময় ৰাখি মই ইয়াতে খাৰ দিম। একদম ভাজিকণ ইয়াতে সিজাই নিদিব, ঢাকি ঢাকি তাৰপিছত খাৰ দিবলৈ নথব। আধা ভজামান হওঁতে খাৰটো দি দিব লাগে। ধৰি লওক মই 5 মিনিটমান সময় এই ধৰণে কেৰাহীত ভাজিলোঁ। তাৰপিছত এয়া এইখিনি খাৰ গোটেইখিনি নাই দিয়া, কিন্তু যিমানখিনি ওলাইছিলে ধৰক এয়া আধা কাপতকৈ কম আছে। এয়া খাৰখিনি দিলোঁ। দি লৈ মই এতিয়া গেছটো বহাই দিছোঁ অলপ, আৰু অলপ সময়ৰ কাৰণে ঢাকনখন দিম। এয়া চাওক, বাকী খাৰীয়া মোৰ থাকি গ'ল। এয়া চাওক, সিজা নাই, কিন্তু পটককৈ সিজি যাব, একদম খুব পটকৈ সিজি যায়। ইচ্ছা কৰিলে ঢাকনখন দিও ৰাখিব পাৰে বা নিদিয়াকৈও ৰাখিব পাৰে। এতিয়া গেছটো কমাই পেলাই অকণমান মই ঢাকনখন দি দিম। মিডিয়াম ফ্লেমত দিম, বহুত বেছি কমোৱা নাই। আৰু চাব, এতিয়া ধৰক এই কালাৰটোতে থাকি যাব। যদি হালধি দিয়ে তেতিয়াহ'লে ৰঙচুৱা হ'ব। আৰু মই এতিয়া ইয়াতে এটা বস্তু দিম, তেতিয়া কালাৰটো আৰু ধুনীয়া লাগে। মই একচুৱেলি এতিয়া কালাৰৰ কাৰণেহে দিম, কিন্তু দিম মানে ইয়াত ধৰক মই এতিয়া তিতা ফুলৰ অকণমান গুড়ি দিম। আমি তিতা ফুল সদায় খাৰেই খাওঁ, আৰু এয়া মই দিছোঁ তিতা ফুলৰ গুড়ি অকণমান দিছোঁ, বেছি দিয়া নাই। বৰ ধুনীয়া কালাৰ এটা আহে তেতিয়া। কিন্তু যদি তিতা কৰি খাবলৈ হয় তেতিয়াহ'লে কিন্তু অকণমান বেছিকৈ দিব লাগিব। এতিয়া মই কম পৰিমাণে দিছোঁ, এইটো সামান্য তিতা লাগিব, মানে বেছি তিতা নালাগে। আৰু যদি আপোনালোকে তেনেকৈ নাখায় তেতিয়াহ'লে নিদিব। মই কিন্তু তিতা ফুলৰ গুড়ি অকণমান যদি দি দিওঁ তেতিয়া মোৰ বহুত ভাল লাগে খাবলৈ। আৰু এয়া মান ধনিয়া কাটি ৰাখিছিলোঁ, মান ধনিয়া অলপ সৰহকৈ দিছোঁ মই। এয়া চাওক, এটা ধুনীয়া ৰং আহিছে। প্ৰথম যিটো ৰং আছিলে তাতকৈ অকণমান কালাৰটো চেঞ্জ হৈ গৈছে, দেখিছেনে? কিন্তু ইয়াতকৈ যদি আৰু দিয়ে একদম ৰঙচুৱা নিচিনা হৈ যায়, মানে তিতা ফুলৰ গুড়িটো দিলে মানে বহুত ধুনীয়া লাগে দেখিবলৈ। আৰু যদি তিতা বেছিকৈ খায় ধৰক অকণমান তিতাটো বেছি দিব লাগে। আৰু তিতা ফুলৰ গুড়ি যে দিব লাগিব বা তিতা ফুল দিব লাগিব বুলি কথা নাই, কিন্তু তিতা ফুল নিদিলেও একো নাই, সেইটো নিজৰ কথা। তিতা যদি খায় তেতিয়াহে দিব। এতিয়া অকণমান ঢাকি দিম, হৈয়ে যাব মোৰ। এয়া মই এই ধৰণে তিতা ফুল গুড়ি কৰি ৰাখি থৈছোঁ। এয়া খাৰ হৈ গ'ল। এতিয়া মই গেছ অফ কৰিম। ইয়াতে মই অকণমান মিঠাতেল দিম, কিন্তু অকণমান ঠাণ্ডা হোৱাৰ পিছত দিম, কাৰণ তেতিয়া মিঠাতেলৰ গোন্ধটো বেছি ভাল লাগে। যদি বেছি গৰম হৈ থকা অৱস্থাত দিয়া হয় তেতিয়া মিঠাতেলৰ গোন্ধটো সিমান নোলায়। খাৰত আচলতে অকণমান কেঁচা মিঠাতেল দিলে মানে তাৰ টেষ্ট আৰু গোন্ধটো বেছি ভাল হয়। মই 10 মিনিটমান সময় ৰাখিলোঁ। ধৰক পূৰা গৰমৰ পৰা আধা গৰম হোৱালৈ ৰাখিলোঁ, কাৰণ পূৰা গৰম হ'লে ঠিক নহ'ব। এতিয়া আধা গৰম হৈ আছে, আৰু ইয়াতে মই অকণমান কেঁচা মিঠাতেল ইয়াতে দি দিছোঁ। আৰু কেঁচা মিঠাতেলকণ দি পেলাই এইখিনি লৰাই দিব, আৰু খাৰ খাব পৰা হৈ গ'ল। চাওক, তিতা ফুল যে মই দিলোঁ, আকৌ এবাৰ কৈছোঁ, তিতা ফুলটো দিবই লাগিব বুলি কথা নাই। যদি আপোনালোকে তিতা ফুল খায় তেতিয়াহে দিব। তিতা ফুল নিদিয়াকৈ যদি ৰান্ধে তেতিয়াহ'লে বগা বগা নিচিনা হৈ থাকিব, আৰু যদি হালধি নিদিয়ে বগা বগা নিচিনা হৈ থাকিব, আৰু মিঠা মিঠা লাগে, খাবলৈ বহুত ধুনীয়া লাগে। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।